অৰুণাচলী সুৰা জব্দ আটক এজনক। যোৱা নিশা 12 মাইলত ৰঙাপাৰা আবকাৰী বিভাগে চলোৱা এক অভিযানৰ সময়ত জব্দ কৰা হয় প্ৰায় 6 লাখ টকাৰ অবৈধভাৱে সৰবৰাহ কৰা অৰুণাচলী সুৰা। AS32A 4373 নম্বৰৰ এখন বাহনেৰে অৰুণাচলৰ পৰা অসমলৈ চোৰাংভাৱে সুৰা সৰবৰাহ কৰাৰ সময়তে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আবকাৰী বিভাগে সুৰাসহ বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। এইদৰে চোৰাংভাৱে সুৰা সৰবৰাহ কৰা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত জিতু দাস নামৰ এজনক আটক কৰে আবকাৰী বিভাগে। উল্লেখযোগ্য যে তেজপুৰৰ ডেকাৰগাঁও অঞ্চলৰ অভিযুক্ত জিতু দীৰ্ঘদিনৰ পৰা অৰুণাচলী সুৰাৰ অবৈধ বেহাৰে জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে। বৰ্ণ টু ফিট বিভিন্ন মানসিক প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ অনুপ্ৰাণিত কৰিব পৰা এখন বিশেষ গ্ৰন্থ। আপোনাৰ আৰু আপোনাৰ শিশুটিৰ শাৰীৰিক আৰু মানসিক প্ৰত্যাহ্বানৰ শক্তিশালীভাৱে মুখামুখি হ'বলৈ আজিয়ে ক্ৰয় কৰক বৰ্ণ টু ফিট। এমাজনতো উপলব্ধ।